হেল্ল' এভৰিৱান, তো আজি মই যাব ওলাইছোঁ ভাগৱতলৈ। মই অকলে নাযাওঁ বাৰু, লগতে ভণ্টি, মা, ওচৰৰ মামী কেইজনমানো যাব। তাত গৈয়ে দেখিলোঁ যে নামঘৰৰ ভিতৰত বহুত বেছি মানুহ, সেইটো কাৰণে আমি ভিতৰত নোসোমালোঁ, বাহিৰতে অকণমান পাঠ শুনিলোঁ। তাৰপাছতে আমি আকৌ আহি দিলোঁ গোটেইখিনি বাহিৰলৈ বাণিজ্য মেলা চাবলৈ। প্ৰথম সোমাই দেখিছোঁ কিতাপৰ দোকান, তাৰ কাষতে আছিলে এখন আইচক্ৰীমৰ দোকান, যোনখন দোকান দেখি মোৰ তাৰ পৰা চকুৰ আঁতৰে হোৱা নাই। বেছি মানে দোকান নাছিলে বাৰু, আৰু মানুহো বেছি নাছিলে, যিহেতু চৰাইদেউ ফেষ্টিভেললৈ গুচি গৈছিলে চব দোকান। তাৰপাছতে আমি গ'লোঁ চাহ খাবলৈ। চাহ খাই থাকোঁতে আকৌ আমাক মাতিছে ভাত খাবলৈ, আৰু বেছি মানুহ নাছিলে, হোৱাও নাছিলে বাৰু। গৈয়ে লগতে আমি ভাত খাবই পাৰিছোঁ। ভিতৰত সোমাই কৈ দেখিছোঁ নহয় পূৰা ৰঙা ৰঙা, যিহেতু তলত কাৰ্পেটকেইখনো ৰঙা আৰু পেণ্ডেলটো ৰঙা। ভাত খাবলৈ বহিলোঁ, তাৰপিছত ধুনীয়াকৈ আহিলে ভাত, তাৰপিছত আহিলে দালি। ভাত খাই আমি আকৌ গ'লোঁ বাণিজ্য মেলালৈ। গৈ তাত দেখিলোঁ জুবিনদাৰ এখন কিতাপ, এখন নহয় বাৰু, জুবিনদাৰ বহুতকেইখনেই কিতাপ আছিলে, আৰু বহুত বেলেগ বেলেগ কিতাপো আছিলে বাৰু। তাৰপিছতে গ'লোঁ আমি আকৌ পাপৰৰ দোকানলৈ, যিহেতু পূৰা ৰং বিৰঙৰ পাপৰ, খালি দাম বহুত বেছি কৈছিলে তেওঁৰ, আৰু এইবিলাক চকলেটটো খাব নোৱাৰি, দাম যিহে বেছি। তাৰপাছত আছিলে আচাৰ, যোনটো আচাৰে ল'ম বুলি ভাবি সেইটো আচাৰে ল'ব পাৰি, খালি আমি নিকিনিলোঁ, যিহেতু ঘৰতে মায়ে আচাৰ বনাই থৈ দিয়ে। তাৰপাছতে গ'লোঁ আকৌ এখন মণিহাৰী দোকান, যোনখন দোকানত মই এযোৰ খাৰু চাই থৈ দিছিলোঁ। এযোৰ খাৰু মোৰ ভাল লাগিছিলে, খালি দামটো অলপ বেছি কৈছিলে, আৰু মোৰ হাতত নধৰে, মানে ঢিলা হয়, যিহেতু মানুহজনী মই অলপ ক্ষীণ। তাৰপাছতে গ'লোঁ ভণ্টিয়ে মই আকৌ খাবলৈ আইচক্ৰীম, আৰু আইচক্ৰীম খাই আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। তো আজিলৈ আহিছোঁ, বাই।